নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ নিবাৰণ অসম চেনেলটোলৈ। আজি আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত। আজি আপোনালোকে নতুন তিনিটা যোজনাৰ বিষয়ে জানিব। এই তিনিটা যোজনা আপোনালোকে আবেদন কৰিলে প্ৰত্যেক মাহৰ 10 তাৰিখে আপোনাৰ একাউণ্টত টকা পাব। এই তিনিটা যোজনা যোৱাকালি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই তিনিটা যোজনা আপোনালোকে কিদৰে আবেদন কৰিব, কেতিয়াৰ পৰা আৰম্ভ হ'ব সকলো জনাম। যোৱাকালি কেবিনেটত কোৱা মাননীয় পীয়ুষ হাজৰিকাৰ এই তিনিটা যোজনাৰ বিষয়ে সকলো কয়। আপোনালোকে ভিডিঅ'টো এবাৰ সম্পূৰ্ণকৈ চাই ল'ব। কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আৰু ইন্দিৰা মিৰি বিধৱা পেঞ্চনৰ সম্পৰ্কে আগতে কুশল কোঁৱৰ বিধৱা পেঞ্চন আৰু ইন্দিৰা মিৰি কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আৰু ইন্দিৰা মিৰি বিধৱা পেঞ্চনৰ কাৰণে আৰু দীনদয়াল দিব্যাংগ যোজনাৰ কাৰণে পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগে আৰু সমাজ কল্যাণ বিভাগে ফাইনেন্স ডিপাৰ্টমেণ্টলৈকে চিলিং পঠাব লাগে। এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে চিলিং লৈ ট্ৰেজাৰীত জমা দি যিসকলে হিতাধিকাৰী তেওঁলোকে পোৱাৰ ব্যৱস্থা আছিলে। কিন্তু আজিৰ কেবিনেটে সিদ্ধান্ত ল'লে যে এতিয়াৰ পৰা কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আৰু ইন্দিৰা মিৰি বিধৱা পেঞ্চনৰ ক্ষেত্ৰত পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগে চিলিঙৰ কাৰণে বিত্ত বিভাগলৈকে কোনো ফাইল পঠাব নালাগে। নিজৰ বিভাগৰ মানে PNRD বিভাগৰ ছিনিয়ৰ মোষ্ট ছেক্ৰেটেৰীগৰাকীয়ে নিজে ফাইল ক্লিয়াৰ কৰিব পাৰিব আৰু ট্ৰেজাৰীলৈকে পঠাব পাৰিব। ঠিক তেনেকৈ সমাজ কল্যাণ বিভাগে এতিয়া বিত্ত বিভাগলৈ দীনদয়াল দিব্যাংগ যোজনাৰ চিলিং পঠাব নালাগে। উক্ত ডিপাৰ্টমেণ্টৰ ছিনিয়ৰ মোষ্ট ছেক্ৰেটেৰীগৰাকীয়ে এই ক্ষেত্ৰত নিজে ফাইল ক্লিয়াৰ কৰিব পাৰিব, ট্ৰেজাৰীলৈকে গুচি যাব। মানে এই সময়ৰ কিছু অলপ বেছি সময় লাগে বা ফাইলটো আৰু কেইখনমান টেবুলত বেছি যাব লাগে, ডিপাৰ্টমেণ্টত বেছি যাব লাগে। তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেবিনেটে সিদ্ধান্ত লৈছে যে এই প্ৰক্ৰিয়াটো কিছু সংক্ষিপ্ত কৰি শ্বৰ্ট কৰি যাতে সোনকালে কামটো কৰিব পৰা যায়, তাৰ কাৰণে ৰিফৰ্মছৰ কাৰণে সিদ্ধান্ত লোৱা হয়। আৰু প্ৰত্যেক মাহৰ 10 তাৰিখে অসমৰ 13 লাখ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনিৰ হিতাধিকাৰী, 1,70,000 ইন্দিৰা মিৰি বিধৱা পেঞ্চনৰ হিতাধিকাৰী আৰু 1,60,000 দীনদয়াল দিব্যাংগ যোজনাৰ হিতাধিকাৰীয়ে প্ৰত্যেক মাহৰ 10 তাৰিখে তেওঁলোকৰ বেংক একাউণ্টত সেই টকাকেইটা পাই যাব। আমি কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনিৰ যোগেদি 13 লাখ মানুহক 13 লাখ ব্যক্তিক আমি 250 টকাকৈ দিওঁ মাহত। সেই 250 টকা প্ৰত্যেক মাহৰ 10 তাৰিখে পাব। আগতে তেনেকুৱা নিৰ্দিষ্ট ডেট নাছিলে, কেতিয়াবা 2 মাহতো পায়, কেতিয়াবা 3 মাহতো পায়। কিন্তু আজিৰ কেবিনেটে সিদ্ধান্ত লৈছে যে এই 2 মাহ 3 মাহ বা তেনেকুৱা কথা বতৰাবিলাক নাথাকিব। প্ৰত্যেক মাহৰ 10 তাৰিখে আকৌ কৈছোঁ 13 লাখ হিতাধিকাৰীয়ে কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন পাব 250 টকাকৈ, ইন্দিৰা মিৰি বিধৱা পেঞ্চন পাব 300 টকাকৈ 1,70,000 বিধৱা মহিলাই, আৰু দীনদয়াল দিব্যাংগ আঁচনি পাব 1,60,000 ব্যক্তিয়ে মাহত 1,000কৈ টকা। এইটো অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশাসনিক সংস্কাৰ বুলি ভাবোঁ আৰু এই ক্ষেত্ৰত আজি কেবিনেটে সিদ্ধান্ত লৈছে। এতিয়া আপোনালোকৰ মনত আহিছে যে এই তিনিটা যোজনা আপোনালোকে কিদৰে আবেদন কৰিব, কেতিয়াৰ পৰা আবেদন আৰম্ভ হ'ব। এই তিনিটা যোজনাৰ বাবে আপোনালোকে অহা মাহৰ পৰাই আবেদন কৰিব পাৰিব। এই তিনিটা যোজনাৰ বাবে আপোনালোকে কিদৰে আবেদন কৰিব তাৰ বাবে যদি ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰি জনাই দিব। এতিয়ালৈকে যদি এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো বজাই দিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ।